নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল জীবন উদ্দীপনা। ৰিইনভেন্ট ইউৰ ড্ৰিমছ, ৰিপাৰ্পজ ইউৰ লাইফ। প্ৰিয় বন্ধুসকল, আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনৰ সপোনবোৰ কিমানখিনি সাৰ্থক কৰিবলৈ সক্ষম হ'ল, বা আপুনি ভাল লগা বিষয়বোৰ কিমানখিনি ধৰি ৰাখিবলৈ সক্ষম হ'ল, নে আপোনাৰ সপোনবোৰ অকালতে মৰহি যাবলৈ বাধ্য হ'ল? যদি এয়া সত্য, এয়া এক সঁচাকৈয়ে দুখজনক কথা নহয় জানো? তৎসত্ত্বেও আপুনি হতাশ হোৱা উচিত নহ'ব। কাৰণ অধ্যয়নত প্ৰকাশ পাইছে যে বেছিভাগ মানুহে নিজৰ ভাল লগা বিষয়বোৰক ধৰি ৰাখিব নোৱাৰে। কিন্তু প্ৰকৃততে জানো সেয়া হোৱা উচিত? দৰাচলতে এই ভাল লগা বিষয় বা অনুৰাগ বা পেচন কি বাৰু? ই হৈছে এনেকুৱা এক বিষয় যিটো আপুনি অন্তঃকৰণে বিচাৰে বা ভাল পায়। এই বিষয়ত আপুনি গোটেই জীৱন গভীৰ মননশীলতাৰে কাম কৰিব বিচাৰিব। ই কোনো ৰংচঙীয়া পেকেজ নহয় য'ত দুদিনমান কাম কৰাৰ পিছতে আপুনি আগ্ৰহ হেৰুৱাই পেলাব। বৰং ই হৈছে এক মজবুত মূল্যবোধ বা ভেলু ছিষ্টেম। এই মূল্যবোধ আমাৰ জীৱনৰ গভীৰ অনুভৱ, সমৰ্পণৰ ভাৱনা। এই মূল্যবোধ বা অনুভৱৰ বাবে আমি জীৱনৰ অমূল্য সময় ত্যাগ কৰিবলৈ সাজু। কিন্তু ডাঙৰ কথাটো হৈছে আমি বেছিভাগ মানুহেই আমাৰ মাজত লুকাই থকা পেচন বা তীব্ৰ অনুৰাগৰ বিষয়ে জ্ঞাত নহয়। সেয়েহে আমাৰ জীৱনটোক এক প্ৰকৃত দিশ দিবলৈ অসমৰ্থ হওঁ। এই বিষয়ে কি কয় দুজন বিখ্যাত ব্যক্তিৰ মুখেৰে শুনো আহক। প্ৰথমজন হৈছে বিখ্যাত ইনভেষ্টৰ আৰু ফিলেন্থ্ৰপিক ৱাৰেন বাফেট। সৰ্বকালৰ শ্ৰেষ্ঠ বিত্তবানসকলৰ এজন বাফেটে কৈছে, বি এৱেৰ অৱ হোৱাট ইউ ৱান্ট। মই যোৱা ৪৫ বছৰ বহুতৰে ইণ্টাৰভিউ লৈছোঁ। বেছিভাগৰে তেওঁনো জীৱনৰ পৰা প্ৰকৃততে কি বিচাৰিছে এই বিষয়ে কোনো ধাৰণাই নাই। তেওঁলোকক মই প্ৰায়ে এটা প্ৰশ্ন সোধোঁ, যদি তেওঁলোক ইতিমধ্যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ যায়, তেন্তে তেওঁলোকে জীৱনত কি কাম কৰিবলৈ বিচাৰিব? এই ছাত্ৰবোৰ বেছিভাগেই মেধাৱী, কিন্তু বেছিভাগৰে যেন কোনো উত্তৰ নাথাকে। তেওঁলোকে কাম কৰি কোনো আনন্দ অনুভৱ নকৰে, যেন ৰিটায়াৰমেণ্টৰ বাবেহে জীয়াই আছে। ৱাৰেন বাফেটে কয়, এয়া প্ৰয়োজনীয় নহয় যে উত্তৰটো আপোনাক এতিয়াই লাগিব, কিন্তু জীৱনটো শুই বহি পাৰ নকৰিব। নিজকে ভালদৰে বুজি লওক আৰু সেই হিচাপে আগবাঢ়ক। আনহাতে আধুনিক ভাৰতীয় সন্ত দণ্ডপানীয়ে নিজৰ পাৰপ'জ বা পেচন নিৰ্ধাৰণ কৰিবলৈ এক টিপছ দিছে। তেখেতৰ মতে ইয়াৰ বাবে নিজকে কোৱালিটি টাইম দিয়া খুবেই প্ৰয়োজনীয়। কিন্তু নিজকে সময় দিয়াই নিজৰ ব্যক্তিগত কিছুমান কাম যেনে জগিং কৰা, ফুৰিবলৈ যোৱা, গান শুনা আদি কিছুমান কামত জড়িত হৈ থকাটো নুবুজায়। এয়া আপুনি কোনো কামত ব্যস্ত হৈ থকাটোৱে বুজাইছে। তাৰ বাবে কোনো ঠাইত আপুনি একাণপতীয়াকৈ নীৰলে বহি ল'ব লাগিব। নিজৰ অন্তৰৰ ভিতৰলৈ গৈ নিবিড়ভাৱে নিজৰ প্ৰতিটো অনুভূতি প্ৰকৃত অৰ্থত অনুভৱ কৰিব লাগিব। নিজৰ লগত একান্ত মনে কথা পাতিব লাগিব, প্ৰশ্ন কৰিব লাগিব, নিজকে বুজিব চেষ্টা কৰিব লাগিব। প্ৰকৃততে আপুনি জীৱনৰ পৰা কি বিচাৰিছে? সেয়া আপুনি কিদৰে লাভ কৰিব পাৰে? তাৰ বাবে আপুনি কিদৰে আগবঢ়া উচিত হ'ব? এয়া প্ৰকৃত অৰ্থত হ'ব এক আত্মপ্ৰবচন বা ইণ্টাৰনেল ডায়েলগ। এই ইণ্টাৰনেল ডায়েলগৰ পৰা আপুনি এক ছেল্ফ ৰিয়েলাইজেশ্যন বা আত্ম উপলব্ধি লাভ কৰিব। ইয়ে আপোনাক প্ৰকৃত পথ প্ৰদৰ্শন কৰিব। তেখেতৰ মতে মানুহে প্ৰতিটো সৰু বৰ কামতে পেচন বিচাৰি পাব, যদিহে কামটোৰ মাজত এক ডেডিকেশ্যন আৰু এক্সাইটমেণ্ট বিচাৰি পায়। তাৰ প্ৰথম খোজটোৱে হৈছে নিজৰ মাজত এক এৱেৰনেছ ডেভেলপ কৰা। তাৰ বাবে তেখেতে কামবোৰক টাইম বাউণ্ড আৰু গ'ল বেছ কৰিবলৈ উপদেশ দিয়ে। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো আমি এনেদৰে সামৰিব পাৰোঁ। আপুনি যদি জীৱনটোক এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িব খোজে, তেন্তে জীৱনৰ পৰা প্ৰকৃততে কি বিচাৰে প্ৰথমে তাক নিৰ্ধাৰণ কৰক। তাৰপিছত সেই পেচন বা পাৰপ'জক পূৰণ কৰিবলৈ এখোজ দুখোজকৈ আগবাঢ়ি যাওক, কনচিয়াছলি বা সচেতনভাৱে। তাৰপিছত দেখিব আপোনাৰ জীৱনটো পৰিপূৰ্ণ হৈ উঠিছে ভবা ধৰণে। আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। প্ৰিয় বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে বাৰু? যদিহে দুই এটা কথা শিকিব পাৰিছে, বুজিব পাৰিছে, সেয়া মোৰ বাবে এক ডাঙৰ এচিভমেণ্ট হ'ব। আৰু যদিহে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে কৰি লয় যেন। আৰু এটা কথা, ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা দিয়ে যেন। আপোনালোকৰ কিবা মন্তব্য থাকিলে কমেণ্ট ছেকশ্যনলৈ গৈ লিখিব পাৰে, মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। আপোনালোকৰ বহুমূলীয়া উপদেশ সাদৰেৰে গ্ৰহণ কৰিম। শেষত ভিডিঅ'টো ধৈৰ্য সহকাৰে আৰু আগ্ৰহেৰে শেষলৈ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।